নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে ঈদ আৰু সকলোকে পোনপ্ৰথমে ঈদৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকে সুকলমে আজি ঈদটো পালন কৰক আৰু বৰ্তমান ওলাই আহিছোঁ বৰ্তমান সময় হৈছে 12:50 আৰু ওলাই আহিছোঁ ডিউটিলৈ আচলতে কি ডিউটি কৰোঁ আপোনালোকে নিশ্চয় গমেই নাপায় আচলতে মই গুগল পে'ৰ অনবৰ্ডিঙৰ কাম কৰোঁ আৰু তো ব'লক আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ বহুত দিনৰ মূৰত আজি আকৌ এবাৰ এটা নতুন ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ আৰু এনেকৈ গৈ আছোঁ অকলে এটা হাতে বাইক চলাই আছোঁ এটা হাতে মোবাইলটো ধৰি আৰু আমাৰ যাত্ৰা আৰম্ভ কৰোঁ নে কি কওঁ আৰু সকলোকে ঈদৰ শুভেচ্ছা জনাইছোঁ এই কথা দেই পালোঁ জেগা কিন্তু আজি কি হ'ল আজি ঈদৰ কাৰণে চব দোকান বন্ধ তাৰ কাৰণে আৰু কি কৰোঁ এটা ৰখি আছোঁ অলপ সময় আৰু দোকান এখন আছে সেই দোকানখনক কাম কৰি পেলাই আৰু যাওঁ ইয়াৰ পৰা আগফালে স্কুলখনৰ আগতে ৰখি আছোঁ অলপ সময় ৰৈ দিছোঁ আচলতে বহুত গৰম পৰিছে অলপমান ইয়াতে ৰৈ দিছোঁ আৰু তাৰপিছত আৰু ইয়াৰ পৰা ডাইৰেক্ট ভাইটি আহি আছে তাৰ লগত ঘৰতে যাওঁ সিও ঘৰলৈকে যাব তাৰ কাৰণে ৰৈ দিছোঁ অলপ তাৰ কাৰণে আৰু তাৰ পৰা যাওঁ আৰু আজি অলপ দেৰি কি আহিছিল একদম মানে কি হ'ল গুৱাহাটী ফালে গৈছিলোঁ অৱস্থা একেবাৰে বেয়া হৈ গৈছে পূৰা এইখিনি অলপমান ৰৈ লৈছোঁ ইয়াতে ঠাণ্ডা অলপ বতাহ খাই আছোঁ দিয়ক আৰু লগত গৈছে জিতুপন মই মোৰ চেনেলৰ নামটো কি কাৰণে ৰাখিছোঁ গম পাইছেনে এই কাৰণে চাওক কাৰণ মোৰ গাড়ী নাম্বাৰো AS01